Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। সো পলম নকৰি বলক আজিৰ এই ভিডিঅ'টো কন্টিনিউ কৰোঁ। আপুনি জানেনে আমাৰ ভাৰতবৰ্ষৰ একদম শেষৰ ৰাস্তাটো কোনটো? আপুনি স্ক্ৰীনত দেখি থকা এইটো হ'ল আমাৰ ভাৰতবৰ্ষৰ একেবাৰে শেষৰ ৰাস্তা। এইটো হ'ল তামিলনাডুৰ ৰামনাথপুৰ জিলাত অৱস্থিত। নেপাল হ'ল এনেকুৱা এখন দেশ য'ত কেতিয়াও স্বাধীনতা দিৱস পালন কৰা নহয়। কিয়নো এই নেপাল দেশখন কেতিয়াও কোনো দেশৰ অধীনত নাছিল। যেনেকৈ আমাৰ ভাৰতবৰ্ষ এটা সময়ত ব্ৰিটিছৰ অধীনত আছিল, কিন্তু নেপাল কেতিয়াও কোনো দেশৰ অধীনত নাছিল। আপুনি এই কথাটো আগতে গম পাইছিলনে? নাই। আপুনি জানেনে আপোনাৰ শৰীৰৰ কিমানটা পাৰ্ট আপুনি ভাঁজ লগাব পাৰে? যেনেকৈ আমি হাতখন ভাঁজ লগাই দিওঁ, তেনেকুৱাকৈ আপোনাৰ শৰীৰৰ কিমানটা পাৰ্ট আপুনি ভাঁজ লগাব পাৰে? মানুহৰ শৰীৰৰ 230টা পাৰ্ট ভাঁজ লগাব পাৰি। আপুনি এই কথাটো আগতে গম পাইছিলনে? নিশ্চয় তলত কমেণ্ট কৰি জনাব। আমেৰিকাত থকা ষ্টেচু অফ লিবাৰ্টিৰ কথা আপুনি হয়তো কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় শুনিছে। ইজিপ্তে পোনপ্ৰথমে এই ষ্টেচু অফ লিবাৰ্টিটো ফ্ৰান্সক গিফ্ট হিচাপে দিছিল, কিন্তু ফ্ৰান্সে এইটো ল'বলৈ মানা নাছিল। তেতিয়া ইজিপ্তে এই ষ্টেচু অফ লিবাৰ্টিটো আমেৰিকাক গিফ্ট হিচাপে দি দিলে। জেলৰ পৰা যেতিয়া এজন কয়দী পলায়, তেতিয়া সেইটো এটা অপৰাধ বুলি গণ্য কৰা হয়। কিন্তু জাৰ্মানীত যদি কোনো এজন কয়দীয়ে জেলৰ পৰা পলায়, সেইটো অপৰাধ বুলি তাত গণ্য কৰা নহয়। কিয়নো জাৰ্মানীৰ চৰকাৰ আৰু তাত থকা মানুহবিলাকে এইবুলিয়ে ভাবে যে মানুহে মুক্তি পোৱাটো মানুহৰ এটা জন্মগত অধিকাৰ। সেইকাৰণে কোনো কয়দীয়ে যদি জেলৰ পৰা পলায়ো সেইটো তাক অপৰাধ বুলি গণ্য কৰা নহয়। পানীয়ে প্ৰাণীৰ প্ৰাণ, এই কথাষাৰ হয়তো আপুনিও সৰুৰে পৰা শুনি আহিছে আৰু এই কথাষাৰ চিৰসত্য কথা। কিন্তু আপুনি জানেনে আমাৰ পৃথিৱীত এনেকুৱা এবিধ জন্তু আছে যিয়ে কেতিয়াও পানী নাখায়। হয়, আপুনি ঠিকেই শুনিছে, কেংগাৰুৱে কেতিয়াও পানী নাখায়। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট নিশ্চয় কৰিব যে কেনেকুৱা লাগিল আজিৰ এই ফেক্টবোৰ। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটো ভিজিট কৰিছে, চ' প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, নতুন টপিকৰ লগত। তেতিয়ালৈ বাই বাই।